হোজাই সমষ্টিৰ আশীনগৰত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ নিৰ্বাচনী সভা। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী আনুষ্ঠানিকতা ৰাতিপুৱা গৈছো আপোনাৰ মৰিগাঁও, তাৰপিছত গৈছো ৰহা, অজয় ফুকন আৰু মই, তাৰপিছত বহুত চব ধৰ্মই বিশ্বাস কৰে যদি ভাল কাম এটাত বৰষুণ দিয়ে, বঙালী হিন্দু মানে কয় পুষ্প বৃষ্টি আৰু মুছলমানে কয় ৰহমতৰ বৰষুণ। আল্লাহ ৰহমতৰ বৰষুণ দিছে, অৰ্থাৎ ভগৱানে গ্ৰহণ কৰিছে, আল্লাহ কবুল কৰিছে। কি কবুল কৰিছে? আপোনালোকে টিভিত দেখিছে যে মোৰ নিৰ্বাচন 3 দিনৰ আগত হৈ গৈছে, দেখিছে নহয়? ছচিয়েল মিডিয়াত দেখিছে। তাৰপিছত মই বৰাক ভেলী গৈছো, তাৰপিছত আপোনাৰ লামডিং আহিছো যোৱাকালি, আজি মৰিগাঁও গৈছো, আজি ইয়াত আহিছো। মোৰ মুখখন অলপ জিকা জিকা লাগিছিলে নাই? মই যে ছিকিম অজয় ফুকন এতিয়া গান এটা গাই নালাগে আমাৰ মোদী চৰকাৰ, পঢ়ি থাকে আমাৰ মনটো ভাল লাগে। ল'ৰা ছোৱালীটো জীৱন যে ভালকে পঢ়িব, ভাল ৰিজাল্ট কৰিব, কিন্তু পিছদিনা যেতিয়া কাৰেণ্টৰ বিল আহে আমাৰ পুকুৰখন চব খাই যায়। 100 টকাৰ বিল 500 টকা আহে, হয় নে নহয়? 500 টকাৰ বিল 1500 টকা আহে, হয় নে নহয়? সেইবোৰ চাহাক বিধায়ক কৰাত কাৰেণ্টৰ বিলৰ কথা চিন্তা কৰিব নালাগে। 10 ইউনিট নহয়, 20 ইউনিট নহয়, 30 ইউনিট নহয়, 50 ইউনিট নহয়, 100 ইউনিট নহয়, 200 ইউনিট আপোনালোকক ফ্ৰী কৰি দিব। খেলা 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 চৰকাৰ হবে, চৰকাৰ হবে, খেলা খেলা হবে, এবার কংগ্রেসের সরকার হবে, খেলা খেলা হবে, খেলা খেলা হবে, এবার কংগ্রেসের সরকার হবে। ৰেহান হুছেইনৰ সহযোগত আব্দুল হালিমৰ ৰিপৰ্ট NDA 24/7।